গ'ল এই কণমানি 7 বছৰীয়া ইমন নামৰ শিশুটিক পাষাণ পিতৃ মৃগাংকই হত্যা কৰাৰ ঘটনাই নিশাৰ পৰাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিলে চৌদিশে ঘুৱা দুৱাময় পৰিৱেশে বিৰাজ কৰিলে গহপুৰত 7 বছৰীয়া দেৱতুল্য এজন শিশুক হত্যা কৰিলে নিজ পিতৃয়ে কেনেকুৱা হ'ব পাৰে হেজনবোৰ নিজে জন্ম দিয়া পিতৃয়ে নে বাৰু নিজৰ সন্তানক কেনেকৈ হত্যা কৰিব পাৰে বাৰু গাৰুৰে ডিঙি চেপি হত্যা কৰিলে নিজ পুত্ৰক 7 বছৰীয়া এজন পুত্ৰক ভাবকচোন বাৰু হা কেনেকুৱা ধৰণৰ কথা কেনেকুৱা আচৰিত ঘটনা আমাৰ পৃথিৱীত চলি আছে আজিকালি এইবিলাক কিবা মানে কি হৈছে মানে পৃথিৱীখন আমাৰ পৃথিৱীখন হৈছে কি মানে মাতৃয়ে পুত্ৰক হত্যা কৰিব পিতৃয়ে পুত্ৰক বা পুত্ৰীক হত্যা কৰিব মানে আজিকালি সন্তানৰ প্ৰতি কি হৈ গৈছে মানে মাক দেউতাকৰ কোনো ভাবিবলৈ সীমা নাইকিয়া হৈ গৈছে আজিকালি মানে কিবা ট্ৰেন্ডিঙত চলা নিচিনা হৈ গৈছে এইবিলাক ঘটনা আজিকালি নিউজত অকল সেইবিলাক ঘটনা শুনিবলৈ পাওঁ আমুকক হত্যা কৰিলে তামুকক হত্যা কৰিলে বাপেকে পুতেকক হত্যা কৰিলে সেইবিলাক কেছে কিয় তেনেকুৱা হৈ গৈছে আমাৰ পৃথিৱীখন আচলতে কোন দিশে গতি কৰিছে একো ধৰিবই পৰা নাই এতিয়া সেই ইমনক যোনজন পুত্ৰক হত্যা কৰিলে 7 বছৰীয়া পুত্ৰ তাৰ নাম আছিল ইমন সেই ইমনক পিতৃয়ে নিজ হাতেৰে ডিঙি চেপি হত্যা কৰাৰ পাছত পিছদিনাখন আকৌ সুনন্দ দাস নামৰ মানুহ ঘৰত ছাতৰ ওপৰতে নিজে সুইচাইড কৰি পেলাই নিজে আত্মহত্যা কৰি ল'লে যেতিয়া পুত্ৰক হত্যা কৰি আছিল ডিঙি চেপি আছিল গাৰুৰে তেতিয়া বাপেকৰ অকমানো হাতটো নকপিল নে বাৰু কেনেকুৱা মানসিকতাৰ পিতৃ হ'ব লাগিব সেইজন কেনেকুৱা পাখণ্ড হ'ব লাগিব ভাবকচোন বাৰু আকৌ সুইচাইড কৰিছে বেলেগৰ ছাতৰ ঘৰৰ ওপৰত তাৰ যদি ইমানেই মৰিব মন গৈছিলে ইমান আমাৰ অসমত হাবি জংঘল আছে হয় না নহয় গছ গছনি আছে তাতে কৰবাত মৰি থাকেচোন নদীয়ে চদিয়ে পৰি পেলাই লোকৰ ইমান ধুনীয়াকৈ বনাই থকা ঘৰটোৰ ওপৰতনো কিয় চিপ লৈ মৰিব লাগে হা তেনেকৈ কম এটা যিহেতু 7 বছৰীয়া এজন দেৱ শিশুক হত্যা কৰি পেলাই পলাই গৈ লোকৰ ঘৰত হত্যা কৰি নিজে আত্মহত্যা কৰিছে সেইটো কাৰণে মই তেনেকৈ কম মোৰ খঙে উঠি গৈছে লোকৰ আকৌ ঘৰত গৈ পেলাই সেইটো কাম কৰিছেগে কাণ্ড কেনেকুৱা মানে মানসিকতাৰ মানুহ নাজানো সেই সুনন্দ দাসৰ লগত সেই ইমনৰ পিতৃ যিগৰাকীয়ে হত্যা কৰিছিলে হত্যাকাৰীৰ লগত সুনন্দ দাসৰ কি সম্পৰ্ক আছিল আপোনালোকে মোৰ ভিডিঅ'টো চাব তেতিয়া সকলোখিনি গম পাব কিহৰ কাৰণে নিজৰ 7 বছৰীয়া পুত্ৰক হত্যা কৰিবলগীয়া হ'ল আকৌ হত্যা কৰাৰ পাছত পিছদিনাখন কিয় মৰ্ণিং সুনন্দ দাসৰ ঘৰত কিয় ছাতৰ ওপৰত চিপ লৈ পেলাই নিজে আত্মহত্যা কৰিবলগীয়া হ'ল গোটেইখিনি আপোনালোকে গম পাব মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাওক প্ৰথম দৃষ্টিত এটা নৃশংস এটা নাৰকীয় এটা জঘন্য হত্যাকাণ্ড নিজৰ পিতৃয়ে এটি নিষ্পাপ শিশুক 7 বছৰীয়া এটি দেৱতুল্য শিশুক কেনেদৰে হত্যা কৰিব পাৰে কেনেদৰে সেই শক্তি আহিব পাৰে এজন পিতৃৰ সেই প্ৰশ্নই এই মুহূৰ্তত সকলোকে জোকাৰি গৈছে এটি মৰম লগা কণমানি শিশু 7 বছৰীয়া ইমন নামৰ এই শিশুটিক এয়া পিতৃয়ে গাৰুৰে ডিঙি চেপি হত্যা কৰি ওলাই গ'ল ঘৰৰ পৰা তাৰ পিছত চৌদিশে লাগিল হাহাকাৰ চৌদিশে লাগিল বিচাৰ খোচাৰ যে কি কাৰণত 7 বছৰীয়া ইমনক হত্যা কৰি মৃগাংক শইকীয়া নামৰ এইজন যুৱক ঘৰৰ পৰা ওলাই গ'ল নিশাৰ পৰাই ঘৰখনত কান্দোনৰ ৰোল উঠিল নিশাৰ পৰাই সমগ্ৰ লোকে আশ্চৰ্যচকিত হৈ পৰিল যে কি কাৰণত মৃগাংকই ইমন 7 বছৰীয়া পুত্ৰক হত্যা কৰি ঘৰৰ পৰা ওলাই গ'ল ক'ত গ'ল সকলোফালে বিচাৰ খোচাৰ লাগিল আৰু তাৰ পিছত আজি পুৱাৰ ভাগত ওলাল ৰহস্যজনক আন এটি ঘটনা এটি দুমহলীয়া অট্টালিকাৰ ছাদত গৈ চিপ লৈ চৰম পন্থা বাছি ল'লে মৃগাংক শইকীয়া নামৰ এইজন যুৱকে পিছে কিহৰ কাৰণে এই ঘটনা সংঘটিত হৈ গ'ল এই ঘটনা সংঘটিত হৈছে প্ৰিয় দৰ্শক গহপুৰৰ এই ঘটনাই সকলোতে এই মুহূৰ্তত চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে পিতা পুত্ৰৰ এনেকুৱা ধৰণৰ অনাকাংক্ষিত এটা মৃত্যু পিতৃয়ে প্ৰথমে হত্যা কৰিলে পুত্ৰক আৰু তাৰ পিছত নিজেও চিপ লৈ চৰম পন্থা বাছি ল'লে কি কাৰণ ইয়াৰ অন্তৰালত থাকিব পাৰে মানসিক অস্থিৰতা হ'ল বুলিয়ে যে এজন পিতৃয়ে পুত্ৰক হত্যা কৰিব পাৰিব এনেকুৱা ধৰণৰ মানসিকতা যি নেকি মানৱতাক জোকাৰি গৈছে এই ঘটনাই এই মুহূৰ্তত আমি কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো অতি হৃদয় বিদাৰক এই ঘটনা এয়া হৈছে মৃগাংকৰ ঘৰৰ পৰিৱেশ আমি দেখুৱাইছো নিশাৰ ভাগত গহপুৰত এনেকুৱা এটা পৰিৱেশে সকলোকে জোকাৰি গ'ল এই কণমানি 7 বছৰীয়া ইমন নামৰ শিশুটিক পাষাণ পিতৃ মৃগাংকই হত্যা কৰাৰ ঘটনাই নিশাৰ পৰাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিলে চৌদিশে ঘুৱা দুৱাময় পৰিৱেশে বিৰাজ কৰিলে
এয়া ঘৰখনত কান্দোনৰ ৰোল উঠিছে পৰিয়ালৰ লোকৰ মাজত হাহাকাৰ অৱস্থা প্ৰথমে 7 বছৰীয়া ইমনৰ মৃত্যুৰ খবৰ আৰু আজি পুৱাৰ ভাগত মৃগাংকই চিপ লৈ চৰমপন্থা বাছি লোৱাৰ খবৰে ধুমুহাৰ সৃষ্টি কৰিছে গহপুৰৰ এই ঘৰখনত কাল অমানিশা নমাই আনিলে এই ঘটনাই মূৰৰ ওপৰত থৰক ভাগি পৰিছে পৰিয়ালৰ ওপৰত এয়া দুৰ্ভগীয়া মাতৃ কণমানি ইমনৰ দুৰ্ভগীয়া মাতৃ আমি পুনৰ দেখুৱাইছো এয়া কণমানি ইমনৰ মাতৃ 7 বছৰীয়া ইমনৰ মাতৃ কালি নিশা যি ঘটনা সংঘটিত হৈছিল সেই নিশা ইমনৰ মাতৃ ঘৰত নাছিল শুই আছিল ইমন শুই থকা অৱস্থাতে মৃগাংকই ডিঙিৰে চেপি গাৰুৰে ডিঙি চেপি হত্যা কৰিলে ইমনক আৰু তাৰ পিছত স্কুটিখন লৈ ঘৰৰ পৰা ওলাই গ'ল ইমন ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈ বিচাৰ খোচাৰ কৰে কিন্তু কোনো ধৰণৰ সংসূত্ৰ উলিয়াবলৈ সক্ষম নহল আৰু শুকুৰবাৰে আজি পিতৃ মৃগাংক শইকীয়াই পুৱা চিপ জৰি লৈ চৰমপন্থা বাছি লোৱাৰ ঘটনা পোহৰলৈ আহিল যেতিয়া গহপুৰৰ বৰিগাঁৱৰ সুনন্দ দাস নামৰ এজন লোকৰ ঘৰৰ চাদৰ ওপৰত চিপ জৰি লৈ থকা অৱস্থাত ঘৰৰ মালিকে প্ৰত্যক্ষ কৰে আৰু তাৰ পিছত খবৰ দিয়ে আৰক্ষীক কিন্তু মৃগাংকই পুত্ৰক হত্যা কৰি যিখন স্কুটি লৈ ঘৰৰ পৰা ওলাই গৈছিল সেই স্কুটিখনৰ এতিয়াও সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই আজি পুৱা গহপুৰৰ বৰিগাঁৱৰ সুনন্দ দাস নামৰ লোকজনৰ বাসগৃহত দুমহলীয়া অট্টালিকাৰ ছাদত शादी का माहौल है जमा है रंग आओ देखें किसके लुक में कितना है दम ঘৰৰ মালিক সুনন্দ দাসে প্ৰত্যক্ষ কৰে মৃতদেহ আৰু লগে লগে হুৱা দুৱা লাগিল লগে লগে খবৰ দিয়া হয় আৰক্ষীক আৰু এনে ধৰণৰ এটা কাণ্ড গহপুৰৰ ফুলেঙিত সংঘটিত হৈছে গহপুৰৰ ফুলেঙিবাসীৰ মাজত এই মুহূৰ্তত তীব্ৰ চাঞ্চল্য অব্যাহত আছে আৰু কেৱল যে গহপুৰেই নহয় সমগ্ৰ ৰাজ্যক জোকাৰি গৈছে এই খবৰে অত্যন্ত হৃদয় বিদাৰক অত্যন্ত মৰ্মান্তিক এই ঘটনা কেনেদৰে কোড এই কি স্থানত মৃগাংকৰ চৰমপন্থা বাছি ল'লে আমাৰ গহপুৰৰ পৰা সাংবাদিক পলাশ ফুকনৰ বিশেষ প্ৰতিবেদন এই মুহূৰ্তত যুগুত কৰা হৈছে সেই প্ৰতিবেদন আপোনালোকৰ সন্মুখত আগবঢ়াইছো আমাৰ সাংবাদিক গহপুৰৰ পৰা আমাৰ সাংবাদিক পলাশ ফুকনে সবিস্তাৰে জনাব এই সন্দৰ্ভত শেহতীয়া তথ্যখিনি আগবঢ়াইছো পলাশ ফুকনৰ এক বিশেষ ৰিপৰ্ট নিশ্চয়কৈ গহপুৰত অতি মৰ্মান্তিক ঘটনা ঘটি গ'ল কিয়নো নিজ পিতৃয়ে 7 বছৰীয়া পুত্ৰক হত্যা কৰিলে আৰু তাৰ পাছত পিতৃ মৃগাংক শইকীয়াও আত্মহননৰ পথ বাছি ল'লে তাৰ পাছতে ঘটনাই তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে আৰু এই কথা উল্লেখ কৰিব লাগিব যে মৃগাংক শইকীয়া পিতৃগৰাকী আত্মহনন কৰিলে এগৰাকী গহপুৰ বৰিগাঁৱৰ ব্যক্তিৰ ঘৰৰ চাদৰ ওপৰত সেই ব্যক্তিগৰাকী মোৰ সৈতে আছে যিগৰাকী ব্যক্তিৰ চাদৰ ওপৰত আত্মহনন কৰিলে মৃগাংক শইকীয়াই আপুনি আপোনাৰ ঘৰতে হয় মোৰ ঘৰতে হ'ল কিন্তু এতিয়া আমিও গম পোৱা নাই এতিয়া ৰাতি সেইটো আমি হোৱাৰ পিছত কি কৰিছে এতিয়া আমিতো গম পোৱা নাই চাদৰ ওপৰত উঠি সুইচাইড ল'লে আমি গম নাপালোঁ ৰাতিপুৱা সময়তে আমি বেলেগে ফোন মাৰি কোৱাৰ পিছতে আমি গম পাইছোঁ বা দেখিছোঁ তাৰপিছত আমি দেখি পেলাই পুলিচ প্ৰশাসনক খবৰ দিলোঁ তাৰপিছত পুলিচ প্ৰশাসন আহিলে আহি পেলাই তাত পোষ্টাছ কৰি পেলাই লৈ গৈছে আপোনাৰ ঘৰ মানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আপোনাৰ ঘৰৰ পৰা তেওঁলোকৰ ফুলেঙিলে কিমান মান দূৰত্ব হয় আছে 4-5 কিলোমিটাৰ মান দূৰ কেতিয়াবা মৃগাংক শইকীয়াক আপোনাৰ লগত চিনাকি আছিল নেকি বা কেতিয়াবা আহিছিল নেকি বা কিবা সম্পৰ্ক আছিল নাই মোৰ লগত কোনো সম্পৰ্ক নাই মই চিনিও নাপাওঁ তাক চিনিও নাপায় আচলতে কিয় আপোনাৰ ঘৰখন বাছি ল'লে বুলি এতিয়া কেনেকে জানিম এতিয়া কেনেকে বাছি ল'লে এতিয়া ধৰক এতিয়া আমাৰ ঘৰটো এতিয়া ৰাস্তাৰ কাণত বা অকণ মুকলি জেগাতে আছে অকলশৰীয়া আহি কেনে এইটো পালে সুবিধা পালে নেকি হয় আপোনাৰ নামটো শ্ৰী সুনন্দ দাস এতিয়া আৰক্ষী আপোনাৰ ঘৰলৈ আহিছে চাগে নিশ্চয় হয় আহিছে আৰক্ষীয়ে কি কৈছে আৰক্ষী কি আহিছে পোষ্টাছ কৰি পেলাই লৈ গ'ল কি গ'ল এতিয়া আপোনালোকে এখন চাদৰৰ ওপৰতে যিহেতু ঘটনাটো ঘটি গ'ল নিশ্চয় ঘটনাটো অতি মৰ্মান্তিক নিজ পুত্ৰক হত্যা কৰি পেলালে তাৰপিছত নিজে আত্মহনন কৰিলে তাকো বাছি ল'লে আপোনাৰ চাদখন তাকেতো এতিয়া সি মৰিবলৈ আছিলে যদি বেলেগ ক'ৰবাত গৈ চুইচাইড কৰক কিন্তু মোৰ ঘৰখনত আহি পেলাই এইটো চাদৰ ওপৰত সি চুইচাইড কৰিব নালাগিছিলে কিন্তু ইয়াত চুইচাইড কৰাৰ কাৰণে মোৰো মানে মনটো অকণ বহুত হেৰি লাগিছে কিন্তু সি বেলেগত ক'ৰবাত কৰা হ'লে তেতিয়া ভাল লাগিলেহেঁতেন আৰু তাৰ শুনিছোঁ তাৰ নিজৰ পিতেককো সি মাৰিছে মৰাৰ কাৰণে এতিয়া সি মানে মাথা পগলা হৈ চুইচাইড কৰিছে আৰু কেতিয়াবা এনে ৰাস্তাই ঘাটে ল'ৰাজনক দেখিছিল নাই বা নাই মই দেখা নাই মই এজনক দেখাও নাই চিনিও নাপাওঁ হয় আপোনাৰ নামটো কি কৈছিলে সুনন্দ দাস হয় এইগৰাকী আছিল সুনন্দ দাস তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে কাৰণ তেওঁ কেতিয়াও চিনি নাপাওঁ বুলি কৈছে কেতিয়াও দেখাও নাই আৰু তাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এই ঘৰটো লাগি আছে সুনন্দ দাসৰ আৰু ইয়াৰ পৰা 4-5 কিলোমিটাৰ মৃগাংক শইকীয়াৰ ঘৰলৈ ফুলেঙি আৰু আচলতে কিহৰ কাৰণে এই ঘৰটো বাছি ল'লে বা কি কাৰণে তেওঁ এই পন্থা বাছি ল'লে এতিয়া সকলো ৰহস্যৰ আৱৰ্তত আৰু আৰক্ষীয়ে
তদন্ত ইতিমধ্যে অব্যাহত ৰখা দেখা গৈছে। আৰু সেয়া প্ৰিয় দৰ্শক, আপোনালোকে দেখিলে সুনন্দ দাস যিগৰাকী লোকৰ ঘৰত এই চৰমপন্থা বাছি ল'লে পাষাণ হৃদয়ৰ এয়া মৃগাংক শইকীয়া, ইয়াতেই কিন্তু এই মুহূৰ্তত যথেষ্টখিনি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু সুনন্দ দাসে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে যে পুত্ৰক হত্যা কৰি আহি কিয় তেওঁৰ ঘৰটো বাছি ল'লে। প্ৰথম অৱস্থাত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে স্বাভাৱিকতেই যে সুনন্দৰ সৈতে কিবা সম্পৰ্ক আছে নেকি মৃগাংক শইকীয়াৰ, যাৰ বাবে সুনন্দৰ ঘৰত গৈ স্কুটিখনেৰে গৈ চৰমপন্থা বাছি ল'লে। আৰু তাতোকৈ ডাঙৰ ৰহস্যৰ বিষয় যে এই ধৰণৰ কাণ্ড এটা সংঘটিত হোৱাৰ পিছতো এই মুহূৰ্তলৈকে মৃগাংকৰ স্কুটিখন উদ্ধাৰ কৰিব পৰা হোৱা নাই। কোনে নিলে মৃগাংকৰ স্কুটিখন? এই সমগ্ৰ ঘটনা কিন্তু এতিয়াও গভীৰ ৰহস্যৰ মাজত সোমাই পৰিছে। যদিওবা পিতৃয়ে উল্লেখ কৰিছে যে 3 মাহৰ পৰা মানসিকভাৱে কিছু অস্থিৰ হৈ পৰিছিল, আনকি বায়েকৰ আগতো কিছু কথা উল্লেখ কৰিছিল, নিজৰ হতাশাৰ কথা যে বাচি থাকিবৰ হেনো মন নাই। ইতিমধ্যে বায়েকে সেইখিনি কথা উল্লেখ কৰিছে। আৰু যোৱা নিশা যেতিয়া পুত্ৰক হত্যা কৰিছিল তেতিয়া বায়েক ভিনীয়েকো ঘৰলৈ আহিছিল। গহপুৰৰ ফুলেঙিৰ মৃগাংকৰ ঘৰলৈ আহিছিল বায়েক ভিনীয়েকে সুধিছিল যে কণমানি ইমন ক'ত আছে। তেতিয়া সম্পূৰ্ণৰূপে মিছা কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল যে তাক এতিয়া জগাব নালাগে, তাৰ গাটো ভাল নহয়, তাৰ জ্বৰ হৈছে বা ইত্যাদি বিভিন্ন কথা কৈ শুই থকা বুলি কৈ স্কুটিখন লৈ ঘৰৰ পৰা ওলাই গৈছিল মৃগাংক শইকীয়া। হয়তো পৰিয়ালৰ লোকে কেতিয়াও কল্পনা কৰা নাছিল যে শুই থকা ইমন চিৰদিনৰ বাবে শুই আছে। শুই থকা ইমনক পিতৃয়ে হত্যা কৰি ঘৰৰ পৰা ওলাই গৈছে হয়তো পৰিয়ালৰ লোকে ভবাই নাছিল। কিন্তু যেতিয়াই এই ঘটনা সন্মুখলৈ আহিল, মৃত অৱস্থাত বিচনাত উদ্ধাৰ কৰা হ'ল কণমানি ইমনক, আৰু তেতিয়াই লাগিল হুৱা দুৱা, আৰু তেতিয়াই লাগিল বিচাৰ খোচাৰ। নিশাটো গোটেই নিশা বিচাৰ খোচাৰ কৰিও ইমনৰ কোনো সন্ধান নাপালে যদিও আজি পুৱাৰ ভাগত গহপুৰৰে সুনন্দ দাস নামৰ এজন লোকৰ ঘৰৰ চাদৰ ওপৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ কৰা হ'ল মৃগাংকৰ মৃতদেহ।